চিৰাং আৰু কোকৰাঝাৰৰ দুটা সংবাদ মাধ্যমৰ আগত দুটা বক্তব্য ৰাখিছে, একেটা কথা দুবাৰ বক্তব্য ৰাখিছে। এটা হ'ল যে BTADৰ একমাত্ৰ ৰাজনৈতিক দল থাকিব লাগে আৰু BPF UPPLৰ লগত আসন বুজাবুজি নহৈ UPPLে BPFত চামিল হৈ পেলাই ইলেকশ্যনটো খেলিব লাগে বুলি তেওঁ বক্তব্য দিয়া আমি দেখিবলৈ পাইছোঁ। কিন্তু আৰম্ভণিত যিটো আলোচনাৰ স্পিৰিট আছিল, এইটো চিট শ্বেয়াৰিঙৰ স্পিৰিট আছিল, এনেকুৱা ধৰণৰ কোনো কথা নাছিল। আৰু UPPLে চিট শ্বেয়াৰিঙৰ কাৰণে মৰ্যাদা সহকাৰে যদি চিট শ্বেয়াৰিং হয়, তেতিয়া ঐক্যবদ্ধ যুঁজাত আমি আছোঁ, ঐক্যবদ্ধ যুঁজ কৰাৰ এটা পক্ষত আমি আছোঁ বুলি আমি স্পষ্টভাৱে কৈ দিছোঁ। তো আজিও আমি চিট শ্বেয়াৰিঙৰ কাৰণে আলোচনা এতিয়াও হৈ থকা নাই, যদিও আলোচনাৰ বাট বা ৰাস্তা বন্ধও হোৱা নাই, যিকোনো মুহূৰ্তত আলোচনা হৈ যাব পাৰে। কিন্তু এনে মুহূৰ্তত BPFৰ লগত চামিলকৰণৰ বিষয়টো একেবাৰে আনএক্সপেক্টেড এটা বিষয়। আৰু সেইটো যদি তেওঁ অন্তৰেৰে BTADত এটাই ৰাজনৈতিক দল হোৱাটো বিচাৰে, তেতিয়া মোৰ তৰফৰ পৰা অন্তৰৰ পৰাই সন্মান সহকাৰে এটা প্ৰশ্ন মই দিব বিচাৰিছোঁ যে এনেকুৱা এটা ছিংগল পলিটিকেল পাৰ্টি কৰিবৰ কাৰণে তেওঁ BPF দলক অংগ কৰি পেলাই নতুন ৰাজনৈতিক দল কৰাৰ যদি প্ৰক্ৰিয়া আহে, তাৰ কাৰণে সাজু হৈ যায়। যদি ছিংগল ৰাজনৈতিক দল হ'ব লাগে, তেতিয়া চব দলকে ভংগ কৰি পেলাই নতুন ৰাজনৈতিক দল তৈয়াৰ কৰিব লাগে। আৰু UPPL দলে সেইকাৰণে মৰ্যাদা সহকাৰে সন্মানপূৰ্বকভাৱে চিট শ্বেয়াৰিঙৰ মাধ্যমত ঐক্যবদ্ধ যুঁজখন দিব লাগে বুলি আমি আমাৰ তৰফৰ পৰা কৈছে। আৰু তেওঁ নিজৰ বক্তব্যত এটা কথা কৈছিল যে যদি UPPLে BPFৰ লগত চামিলকৰণ হয়, ৰাজ্যসভাত UG ব্ৰহ্মক পঠিয়াই দিয়া হ'ব আৰু বৰ্তমান 7জন MCLে টিকেট দিয়া হ'ব। মই ভাবোঁ এটা ৰাজনৈতিক দলৰ কাৰণে এনেকুৱা যিটো অফাৰ, যিটো বক্তব্য, মই ভাবোঁ যিটো এটা ফ্ৰেণ্ডলি এটা এটমছফিয়াৰত আমি আগুৱাই যাব বিচাৰিছোঁ, তেনে ক্ষেত্ৰত এনেকুৱা বক্তব্যটো বহুত ধৰণৰ হেঙাৰ সৃষ্টি কৰিব পাৰে। ৰাজ্যসভা চিট যদি দিব লাগে, তেতিয়া মই আহ্বান জনাম ৰাজ্যসভাত কোনে যাব UPPL দলৰ পৰা, সেইটো UPPL দলে ঠিক কৰিব। প্ৰথম দলক তেওঁ প্ৰদান কৰক, এই অফাৰটো দলৰ নামত হওক, এজন ব্যক্তিৰ নামত হ'ব নালাগে। ৰাজ্যসভাত মই যাম না কোন যাম, সেইটো আমাৰ দলে ঠিক কৰিব। আৰু কাউন্সিলৰ যিখিনি চিট দিবলৈ তেওঁ কৈছে, 7জন MCLে নহয়, তেওঁ শাসনাধিষ্ঠ দল হিচাপে বেছি চিটত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগটো নিশ্চয় পাব। কিন্তু প্ৰতিটো জিলাত BTADৰ 4টা জিলাৰ ভিতৰত প্ৰতিটো জিলাতে UPPLে আসন পাব লাগিব, এইখিনি আমি দাবী কৰি আহিছোঁ। এইটো মৰ্যাদা সহকাৰে হ'ব লাগে। আৰু সেইটো কোনোবা ব্যক্তিৰ নামত চিটবিলাক অফাৰ কৰিব নালাগে, দলক প্ৰথমতে অফাৰ কৰি দিয়ে। দলে ঠিক কৰিব কোনে ক'ৰ পৰা কেণ্ডিডেট হ'ব। তো এইকাৰণে মই আজি অন্তৰৰ পৰাই আহ্বান জনাইছোঁ, যদি তেওঁ ঐক্যবদ্ধ শক্তি যদি বিচাৰিছে, ঐক্যবদ্ধভাৱে ৰাজনৈতিক
যুদ্ধখন দিয়াৰ যদি চিন্তা কৰিছে বিজেপি, এই গোটেই প্ৰক্ৰিয়াটো এতিয়া মানে পলিটিচাইজ কৰিব নালাগে, ৰাজনীতিকৰণ কৰিব নালাগে। আৰু যদি তেওঁ নিজে কোৱাৰ নিচিনাকৈ ইতিহাস এটাই ৰাজনৈতিক দল হ'ব লাগে বুলি যদি ভাবে, তেতিয়া তেওঁ প্ৰথমতে BPF দলটো ভংগ কৰি পেলাই উদাহৰণটো দেখুৱাওক, আৰু বাকী দলবিলাকেও এনেকৈ ভংগ কৰি পেলাই নতুন ৰাজনৈতিক দল গঠন কৰাৰ মানে প্ৰস্তুত হওক। মই বিচাৰোঁ যে গোটেই পৰিৱেশটো এটা ফ্ৰেণ্ডলি পৰিৱেশত হ'ব লাগিব, আৰু এটা সৌহাৰ্দ্যমূলক এটা ব্যৱহাৰৰ মাধ্যমত হ'ব লাগিব। আৰু এনেকুৱা কথাটো মই বুজি পাওঁ। মই আই এম নট এগেইনষ্ট দি ইউনাইটেড ফাইট। ইউনাইটেড ফাইট এগেইনষ্ট হুম? ইউনাইটেড ফাইট কাৰ বিৰুদ্ধে? ইউনাইটেড ফাইট মানে আজি ডেট্ৰিমেণ্টেল ফ'ৰ্চবিলাকে উঠি আহি আছে, ডিভিচিভ ফ'ৰ্চবিলাকে উঠি আহি আছে। ইতিহাস সেনা গঠনৰ কুচকাৱাজ কৰি পেলাই নৱশৰণীয়া নেতৃত্বত যিটো এটা শক্তি আছে মূৰ দাঙি উঠিব খুজিছে, তেওঁলোকে আজি এই অঞ্চলৰ কোনো এটা নবল এজেণ্ডাটো দেখুওৱা নাই। কিবা এটা ভাল এজেণ্ডা ভৱিষ্যত মানে এইটো এটা বিজেপিৰ মানে সুস্থ ভৱিষ্যত বা উজ্জ্বল ভৱিষ্যতৰ কাৰণে কিবা কাম কৰিবলৈও ওলাই অহা নাই। এইবিলাকৰ এগেইনষ্টত যদি যুঁজ দিয়াৰ কথাটো সঁচাকৈ অন্তৰৰ পৰা যদি ভাবিছে, গোটেই প্ৰক্ৰিয়াটো তেওঁ সংযমভাৱে লৈ যাব লাগিব। আৰু আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে আজি বিজেপি কেন্দ্ৰিক ৰাজনৈতিক দলবিলাকৰ যিটো নৈতিক দায়িত্ব হিচাপে আহি পৰিছে যে ইয়াত যে চলি থকা সমস্যা, ৰাজনৈতিক সমস্যা, অৰাজনৈতিক সমস্যা, তাৰ কেনেধৰণৰ পৰিসমাপ্তি ঘটাব। যেনেকৈ বড়োলেণ্ড ইছ্যুটো এটা নতুন মাত্ৰা পাইছে, আৰু এইটো আন্দোলনকাৰী হিচাপে আমি পোৱা নাই। ভাৰত চৰকাৰে মাত্ৰা প্ৰদান কৰিছে, অসম চৰকাৰেও এই মাত্ৰাটো প্ৰদান কৰিছে। বড়োলেণ্ড ইছ্যু ইজ এ ওৱান অফ দি মেজৰ ইছ্যুজ অফ দি ৰিজন। কিন্তু অসম চৰকাৰ, ভাৰত চৰকাৰে ইতিমধ্যে এই মাত্ৰাটো প্ৰদান কৰিছে। আমিও MP হৈছোঁ জীৱনত। মই তিনিচুকীয়াৰ পৰাতো MP হোৱা নাছিলোঁ, শিলচৰৰ পৰাতো MP হোৱা নাছিলোঁ মই, বা কোনোবা আলফা কোনোবা বেন অৰ্গেনাইজেশ্যনবিলাকেতো মোক MP বনোৱা নাছিল। তথাপিও মোৰ নৈতিক দায়িত্ব হিচাপে, সাংসদ হিচাপে সংসদৰ মজিয়াত মই আলফা সমস্যাৰ সমাধানৰ কথা কৈছিলোঁ, কাৰ্বি ডিমাছাৰ কথাও কৈছিলোঁ, ৰাজবংশীয়ে হওক, আদিবাসীয়ে হওক, সকলো ধৰণৰ ছ'চিঅ' ইকনমিক সমস্যাৰ সম্পৰ্কে মই মাত মাতিছিলোঁ। এতিয়া নৱশৰণীয়ে এজন নিৰ্বাচিত সাংসদ হিচাপে এই ওপৰত বড়ো সমস্যাৰ ওপৰতো মাত মাতাটো তাৰ নৈতিক দায়িত্ব। তেওঁ কিন্তু এইটো কৰিব নোৱাৰি এজন সাংসদ হিচাপে আজি সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱা বুলি মই ক'ব লাগিব। আৰু পানী ঘোলা কৰি পেলাই মাছ ধৰাৰ যিটো পুৰণি টেকনিক ৰাজনীতি, এইটোৱে তেওঁ মানে ব্যৱহাৰ কৰি পেলাই ৰাজনীতিটো কৰি যাব বিচাৰিছে। কিন্তু আৰু UPPLে সদায় এইটো স্পষ্টভাৱে ক'ব যে মৰ্যাদা সহকাৰে যদি মিত্ৰতা যদি হয়, তাৰ সপক্ষত UPPL সদায় আছে, তাৰ বিৰোধী নহয়। কিন্তু মিত্ৰতাৰ যিটো প্ৰক্ৰিয়া, সেইটো ৰাজনীতিকৰণ নকৰি পেলাই অন্তৰেৰে সন্মান সহকাৰে লৈ যাবৰ কাৰণে চবেই আগবাঢ়ি লাগিব। আৰু অকল মানে পলিটিকেল কণ্ট্ৰভাৰ্চিটো সৃষ্টি নকৰি পেলাই যাতে আমি আমাৰ লক্ষ্যত উপনীত হ'ব। তাৰ বাহিৰে কিন্তু UPPL এটা প্ৰতিষ্ঠিত এটা ৰাজনৈতিক দল, আৰু ইয়াৰ পিছত যি ধৰণৰ এটা পৰিৱেশ বা পৰিস্থিতি আমাৰ সন্মুখত দেখা দিব, এই সকলো ধৰণৰ পৰিস্থিতিৰ লগত মুখামুখি কৰি পেলাই নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি প্ৰস্তুত। মই প্ৰশ্ন কৰিছোঁ, তেওঁহে কৈছে BPMৰ BTC এটাই দল থকাটো উচিত, দুটা তিনিটা দল থাকিব নালাগে বুলি তেওঁ কৈছে।
তাৰ বক্তব্যৰ আধাৰত মই এইটো প্ৰশ্নটো তুলিছোঁ। আমাৰ কথাটো আমি পিছত